চৰকাৰৰ থকা ৰাজনৈতিক দলত জইন কৰাটো ডাঙৰ কথা নহয়। চৰকাৰ নথকা ৰাজনৈতিক দলত জইন কৰাহে ডাঙৰ কথা। सेप्टेम्बर दाननिफ्रायनो बिटिसिआव इउपिपिएल आरो बिजेपिनि गाज्रि समा जुरिजेननोसै रावबो बुरखायनानै हमथानो हानाय नंला। सासे गोरिब नखरनिफ्राय सरकारा 5 बोसोराव 5 लाख लुटिनानै लानानै थाङो। होनायनिख्रुइ लांनायासो बांसिन 5 बोसोराव 2000-3000 एकाउन्टआव सोनानै होयो। सरकार थानाय राजखान्थि हान्जायाव जयनिं जानाया गेदेर बाथ्रा नङा। नाथाय सरकार गैजायै हान्जायाव जयनिं जानायासो गेदेर बाथ्रा। रायजोआ दैदेनगिरिया माबा मोनसे मोननो लुबैनानैसो जयनिं जायो। नाथाय सरकार गैजायै हान्जायाव जयनिं जानायासो गेदेर बाथ्रा। दोलोखौ सिगां सांग्रां खालामनोसो जयनिं जायो। बे बाथ्राखौ बुंदों बिक्रम दैमारिया भेरगाव बियाबनि धोरोमजुलि प्राइमारिनि जयनिं हाबाफारियाव बाहागो लानानै। চৰকাৰৰ থকা ৰাজনৈতিক দলত জইন কৰাটো ডাঙৰ কথা নহয়। চৰকাৰ নথকা ৰাজনৈতিক দলত জইন কৰাহে ডাঙৰ কথা, হয়নে নহয়? যেহেতু চৰকাৰত থাকিলে আৰু চৰকাৰ থকাৰ কাৰণে মানুহবিলাক ৰাইজবিলাক কিবা এটা পাবলৈ আশা কৰিবলৈহে জইন কৰে, হয়নে নহয়? এতিয়া আৰু চৰকাৰ নথকা ৰাজনৈতিক দলত কি কাৰণত জইন হয়? আজি যিটো জইনিং প্ৰগ্ৰাম আছে, জইনিং লৈছে, পাবলৈতো একো নাই আৰু কি দিব পাৰিব বিপিএফ বৰ্তমান, কিন্তু তথাপিওতো জইনিং লৈছে। এতিয়া আগতে এই বিপিএফ দলক ষ্ট্ৰং কৰিব, ষ্ট্ৰং কৰাৰ পিছৰে এই কথা পাব নোপোৱা পিছৰ কথা হ'ব। তাৰ কাৰণে মই কৈছোঁ চৰকাৰ থকা ৰাজনৈতিক দলক জইন কৰাটো ডাঙৰ কথা নহয়। চৰকাৰ নথকা ৰাজনৈতিক দলক জইনিং কৰাহে ডাঙৰ কথা। এতিয়া চাওক, এই ছেপ্টেম্বৰ মান্থৰ পৰা, এতিয়া বৰ্তমান ছেপ্টেম্বৰ চলি আছে, আজি 1 তাৰিখ। এই ছেপ্টেম্বৰ মাহৰ পৰা ইউপিপিএল আৰু বিজেপিৰ বেয়া দিন এই বিটিচিত আহি আছে। চাওক, আজিৰ পৰাই বেয়া দিন ইউপিপিএল আৰু বিজেপিক বেয়া দিন আহি আছে বিটিচি। এতিয়া মই ৰাইজৰ আগত কৈছোঁ, চৰকাৰে বা বিজেপি ইউপিপিএল চৰকাৰে ৰাইজক একো দিয়া নাই। এজন দুখীয়া ঘৰৰ পৰা, পৰিয়ালৰ পৰা 5 বছৰত 3 লাখকৈ টকা লুটি লৈ যায়। কেনেকুৱা মান্থলি 5,000কৈ টকা দুখীয়া ঘৰৰ পৰা, দালিৰ পৰা, চাউলৰ পৰা, মিঠাতেলৰ পৰা, গেছৰ পৰা, আৰু এই যে পেট্ৰলৰ পৰা, ইলেক্ট্ৰিচিটি বিলৰ পৰা যিমানখিনি খৰচা হয়, যিবিলাক এই ব্যৱহাৰ নকৰিলে মানুহ জীয়াই নাথাকে, এইবিলাকৰ পৰা মান্থলি 5,000কৈ যদি চৰকাৰে যদি লুটি লৈ যায়, বছৰত 60,000, যদি বছৰত যদি 60,000, 5 বছৰত 3 লাখ হ'ব না নাই? 3 লাখ খৰচা যদি এজন এটা দুখীয়া ঘৰৰ যদি খৰচা হয়, 20,000 দিয়াটো কিবা লাভ হ'ব নেকি? না, লছ হৈছে না লাভ হৈছে? লছ হৈছে। 2,90,000 আৰু চৰকাৰৰ হাততে আছে। তাৰ কাৰণে বিজেপি আৰু ইউপিপিএল চৰকাৰে ৰাইজক একো দিয়া নাই। যি এটা 2,000, 3,000, 5,000, 20,000 কাকবা অনুদান দিছে, নিজৰ দুখীয়া ঘৰৰ ল'ৰাৰ পৰা উঠাই লৈ পেলাইহে এই পইচাটোকে ৰাইজক দিয়া হৈছে বুলি মই আজি কৈছোঁ। আপোনালোকে হিচাপ কৰি চাওক, হয়নে নহয়? হিচাপ কৰি চা কিমান টকা লুটি লৈ গৈছে। এইখিনি কথা ক'লোঁ। আৰু আন্তিমত মই ক'লোঁ, বিজেপি আৰু ইউপিপিএলৰ বেয়া দিন বিটিচিত আজিৰ পৰাহে ষ্টাৰ্টিং হ'ব। চাব আপোনালোকে দেই।